ভাল ৰ'দটো দিছে দেই আজি একদম বাৰে। ভাগৰ লাগি গৈছে পাই। এতিয়াও ইমানখিনিকে ৰুবলৈকে আছে। গৰমটোতে থাকিবলৈকে পৰা নাই। কেনেকৈ যে শেষ হ'ব আৰু ইমানখিনি আছে ৰুবলৈকে পাই এতিয়াও। দেই সঁচাকৈ ভদেশ্ৰী বাইদেউ আজি বৰ গৰম পৰিছে। একদম গাল চাল পুৰি গৈছে পাই। এই মানুহ বেছিকৈ আহিলে আজিয়ে হ'ল হয়, গম পাইছনে? মানুহে নাহিলে আৰু ৰোৱনীখিনি কালিয়ে মাতি থৈ আহিছিলোঁ। ইমান ধুনীয়াকৈ বৰা জলপানো বনালোঁ। নাহিলে নহয় এতিয়া ৰুবলৈকে। ভদেশ্বৰী বাইদেউ আপুনি কৈছেহে আৰু আজিকালি হাজিৰা মানে পাবলৈ নাই। চৰকাৰে আৰু কম দামতে চাউলখিনি দিয়ে আৰু চাউলখিনি পালেনো আৰু কি লাগে। পিছত আৰু ঘৰৰ তিৰোতাখিনিয়ে কিবা কিবি কৰি পেলাই ঘৰৰ আঞ্জা পাজত এইখিনি যোগাৰ কৰে। ক'ত আৰু হাজিৰা কৰিব এই পকা ৰ'দত? নাই পাবলৈ নাই আৰু। হয় পাই। আগতে আৰু একদম ধান ৰোৱা বুলি ক'লে আমাৰ কিমান ফূৰ্তি লাগে। চবে একে দলে বোলে যাওঁ, ইয়াৰ ঘৰত তাৰ ঘৰত সহায় কৰি দিওঁ। সেনেকৈ হাজিৰা দিবই লগা নহয়। আজিকালিতো আৰু সহায় কৰি দিয়া দূৰে কথা, হাজিৰা দিম বুলি ক'লেও নাহে দেখোন। কি যে দিন পৰিলে তাকেইতো কৈছোঁ আৰু চৰকাৰে বাৰু সহায় দিয়া দিছে, সেই বুলিনো আৰু আমি এলেহুৱা হ'লে জানো হ'ব জানো কাম নকৰাকৈ? নাজানো আৰু দেই মানুহবোৰ কিহে যে পাইছে। একদম কাম কৰিবলৈকে ইচ্ছাই নকৰে জানানে? বহিয়ে খায় আৰু। ভদেশ্বৰী ধান ৰুই আছানে? আপোনাক আৰু কিহে পালে ইমান লেতেৰাখনত আহিবলৈকে? কি আপুনি ধান ৰুবলৈকে আহিছে নে কিনো? নহয়, মই ধান ৰুবলৈকে অহা নাই। মানে ভাবিছোঁ কেইখনমান আৰু ফটো উঠি যাওঁ, ফেচবুকত মানে আপলোড দিব লাগিবতো, সেইকাৰণেহে আহিলোঁ মানে। হৰি কৃষ্ণহে বুলিলোঁ আৰু আপোনাকো। আমি সেই গৰমত ধান ৰুই তত পোৱা নাই, আপুনি আৰু এতিয়াও সেই চেলফি ফটো মাৰোঁতে ব্যস্ত। আহিছে যেতিয়া আপুনিও সেই ধান ৰুক অলপ। এনেকৈ যোৱা নহয় দেই। ইমান দিন আপোনালোকে আমাৰ ঘৰতে আছে, অলপ ধান ৰুই দিয়ক আপুনিও, সহায় হ'ব অলপ। মই নোৱাৰোঁ। আমাৰ এওঁ মানে বহুত ডাঙৰ চাকৰি কৰেতো, মোক মানে সেই পথাৰত এনেকৈ ৰোৱা তোলা কৰিবলৈ নিদিলে। মোৰ একদমেই হেবিট নাই বুলি কৈছেনে, বুজিছেনে? নহ'লেতো মই আৰু ৰুলোঁ হয়, বুজিছেনে? মোৰ মানে হেবিটে নাই। মই ইয়াতে যে আহিছোঁ এতিয়া USB মানে মই এই 60+ সেই ছানস্ক্ৰীমটো লগাই আহিছোঁ, গম পায়নে? বোলো জল্দি যাওঁ, ফটোকেইখনমান মাৰি আহোঁ। এফবিত আৰু আপলোড দিব লাগিব নহয়, আৰু ইনষ্টাটো অলপ মানে দিব লাগিব। দিয়াই নাই মানে বহুত দিন। আপডেট নাথাকিলে বৰ বেয়া কথা হয়তো, ফলোৱাৰ্ছবিলাক কমি যায়। সেইকাৰণেহে আহিছোঁ মানে। ভাল আৰু দেই আপুনিও হাই বুলিহে ক'লোঁ আৰু। ভদেশ্বৰী বাইদেউ, কেনেকৈনো ইমান দিন এইজনী খুৱাই ৰাখিছোঁ আপোনালোকৰ ঘৰতে? একো চাগে কাম বনটো নকৰেই চাগে যি দেখিছোঁ, মাক জীয়েক দুজনীও। কি কোৱাহে? তেনেকৈ নক'বা দেই। মোৰ ছোৱালীয়ে সদায় ৰন্ধা বঢ়া কৰে। তুমি কি জানাহে? হ'ব, তুমি এতিয়া মোক ফটোকেইখনমান উঠাই দিয়াচোন। ভালে কৈছোঁ দেই। আপুনি ইয়াৰ পৰা এতিয়া যাওকগৈ। আমাৰ এনে ধান ৰুই শেষ হোৱা নাই। ইমান ৰ'দ দিছে, থাকিবকৈ পৰা নাই। আমাক আৰু যিটো কথা কৈ নাথাকিব দেই। আপুনি ইয়াৰ পৰা এতিয়া আঁতৰ হওক, নহ'লে একদম বোকা মাৰি দিম মুখত।